সকল মিডিয়া আৰু ভাই বন্ধুসকল নমস্কাৰ আছিলোঁ। মোৰ নাম দীপক বসুমতাৰী। মই কোচিগাঁও ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত কোচেগাঁও ডিপু ইনচাৰ্জ হয়। এইটো আমি কোচেগাঁও ডিভিজন আৰু সৰ্বজৰা ডিভিজন জইণ্ট অপাৰেশ্যন কৰিছোঁ। আৰু যিমান ইলিগেল মাইনিং, ইলিগেল ট্ৰেন্সপৰ্টেশ্যন হৈ আছে, বিনা চালান হৈ আছে, এইবিলাক আমি জব্দ কৰাৰ কাৰণে এইবিলাক মানে ৰেডটো চলাই আছোঁ। আজি এইফালে সৰ্বজৰা এৰিয়াৰ যোনটো ফাইলাগুৰি কয় আৰু জাপুপুৰ ৰাস্তাৰ এইফালে গাঁৱতো ভিতৰত আমি একজেক্টলি নামবিলাক নাজানো, মাজা ডাবৰি সেইফালে আমি কৰিলোঁ, ৰেডটো কৰিলোঁ। এতিয়া আমি কিছুমান ডকুমেণ্টছটো পাইছোঁ, কিছুমানটো ঠিকেই আছে আৰু কিছুমানটো নাই। এইটো আমি চাম আৰু এইটো আমি ভেৰিফাই কৰিম কি আছে কি নাই। স্যাৰ, যিহেতু অবৈধভাৱে চলাই আছে যি মহলবিলাকে, কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে পৰৱৰ্তী সময়ত? ব্যৱস্থা আমি এইটোৱে কৰি আছোঁ যাতে মানে ইলিগেলবিলাক নচলে। ৰেডটো কৰি আছোঁ, আমি কৰি থাকিম, ডিউটিও কৰি আছোঁ, ডাম্পাৰো ধৰি আছোঁ, যাৰ যাৰ চালান নাই, যাৰ ইলিগেল মাইনিং কৰি আছে এইবিলাকো চিজ কৰি আছোঁ। এইটো অভিযানটো চলি থাকিব আৰু আজি কি পালে আপোনালোকে অভিযান? আজি অভিযানত আমি যোনটো ইয়াত পাত্ৰৰ কিছুমান পাইছোঁ, ইয়াত যোনটো ডাম্পিং কৰা আছে এইবিলাক আমি ডিটেক্ট কৰিম, এইটো ভেৰিফাই কৰিম। ভেৰিফাই কৰাৰ পিছত আমি কি কৰিব লাগে, আমাৰ ফৰেষ্ট যোনটো ৰুলছ এণ্ড ৰেগুলেশ্যন আছে ইয়াৰ ওপৰত আমি সিদ্ধান্ত দিওঁ। আমাৰ তুই মালিকটা না জানি বলে তো কিনে খায়, হ্যাঁ মালিক মাথা নাই বলে তো কিনে খায়। সেটা